মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমালোকে ক্লাছ 6 সমাজ বিজ্ঞানৰ পাঠ নং 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ এই পাঠটোৰ সকলোবোৰ অনুশীলনীৰ কোশ্চিন যিবিলাক আছে মই এই ভিডিঅ'টোত আলোচনা কৰিম আৰু এই পাঠটোৰ সকলোবোৰ ভিতৰত যিমানে কোশ্চিন দিয়া আছে সেইবিলাক মই এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমালোকে পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত যিমানেই কোশ্চিন দিয়া আছে সকলোবোৰ মই আলোচনা কৰিম। দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা, মানে ইয়াত কিছুমান কোশ্চিন দিয়া আছে এইবিলাকৰ উত্তৰ চমুকৈ লিখিবলৈ কৈছে। ক নম্বৰৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি? ইয়াৰ উত্তৰটো হ'ব একৰ কৰ উত্তৰটো হ'ব পৃথিৱীৰ প্ৰধান 4টা মণ্ডল হ'ল স্থল মণ্ডল, জল মণ্ডল, বায়ুমণ্ডল আৰু জীৱ মণ্ডল। খ নম্বৰটো দিয়া আছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? খৰ উত্তৰটো হ'ব পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু কুমেৰু মহাদেশ। গ নম্বৰটো দিয়া আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? গ নম্বৰৰ উত্তৰটো হ'ব এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। ঘ নম্বৰটো দিয়া আছে বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি? খ নম্বৰৰ উত্তৰটো হ'ব ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। ঙ নম্বৰটো দিয়া আছে জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়? নম্বৰৰ উত্তৰটো হ'ব বায়ুমণ্ডলে জীৱৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ যোগান ধৰে বাবে জীৱ জগতৰ সূৰ্যৰ ৰশ্মি কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰে। সেয়ে জীৱৰ বাবে বায়ুমণ্ডল প্ৰয়োজনীয়। ছ নম্বৰটো দিয়া আছে মহাসাগৰ সমূহৰ নাম কি কি? ছ নম্বৰৰ উত্তৰটো হ'ব প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। ছ নম্বৰটো দিয়া আছে জীৱ মণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে? কৃষি কাৰ্যৰ বাবে অৰণ্য ভূমি পৰিষ্কাৰ কৰিলে ভূমি ক্ষয় হয়, আনহাতে অৰণ্যত থকা প্ৰাণীৰ বাসস্থানৰো অভাৱ হয়, অপৰিকল্পিতভাৱে ঘৰ দুৱাৰ কল কাৰখানা বান্ধ আদিৰ নিৰ্মাণে জীৱমণ্ডলৰ অন্তৰ্গত বায়ু পানী আৰু মাটি প্ৰদূষিত কৰে। পিছত 2 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰটো দিয়া আছে এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা, এইটো কোনটো হ'ব? এইটো হ'ব ইউৰাল। তাৰপিছত খ নম্বৰটো দিয়া আছে শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ কোনটো হ'ব? এইটো হ'ব নাইট্ৰজেন। গ নম্বৰটো দিয়া আছে কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো কোনটো হ'ব? এইটো হ'ব স্থল মণ্ডল। তাৰপিছত ঘ নম্বৰটো দিয়া আছে আটাইতকৈ বৃহৎ মহাদেশখন হ'ল, এইটো কোনটো হ'ব? এইটো হ'ব এছিয়া। তাৰপিছত 3 নম্বৰটো দিয়া আছে জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? দলত আলোচনা কৰি লিখা। 3 নম্বৰৰ উত্তৰটো হ'ব পৃথিৱীৰ সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত সুচিন্তিত হ'ব লাগিব, তেতিয়াহে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা হ'ব আৰু পৃথিৱীখন জীৱৰ বসবাসৰ বাবে উপযোগী হৈ থাকিব। এই পাঠটোৰ ভিতৰত কিছুমান সৰু সৰু কোশ্চিন দিয়া আছে, এইবিলাক মই পঢ়ি শুনাম এতিয়া। যদি কোশ্চিন দিয়া থাকে জীৱৰ বসবাসৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ কি কি? এইটোৰ উত্তৰটো হ'ব বায়ু, পানী, মাটি, তাপ আৰু পোহৰ। তাৰপিছত দিয়া আছে স্থলমণ্ডল কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ কঠিন অংশ য'ত আমি বসবাস কৰোঁ তাকে স্থলভাগ বা স্থলমণ্ডল বোলা হয়। তাৰপিছত যদি কোশ্চিন দিয়া থাকে পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগৰ নাম কি বা ইয়াৰ উচ্চতা কিমান? এইটোৰ উত্তৰটো হ'ব পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগ মাউণ্টেইন এভাৰেষ্ট। ইয়াৰ উচ্চতা হৈছে 8,848 মিটাৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া। তাৰপিছত যদি কোশ্চিন দিয়া থাকে পৃথিৱীৰ সৰ্ববৃহৎ উচ্চ মৰুভূমি
কত অবস্থিত হব এইটোৰ উত্তৰ হব সাহাৰা আফ্ৰিকাতে অবস্থিত তাৰ পিছত যদি দিয়া থাকে পৃথিৱীৰ আটাইতকৈ দীঘল নদী এইটোৰ নাম হব এইটোৰ উত্তৰটো হব নীল নদী আৰু এইটো আফ্ৰিকা মহাদেশত অবস্থিত যদি কোশ্চেন দিয়া থাকে প্ৰশান্ত মহাসাগৰ কত অবস্থিত এইটোৰ উত্তৰ হব মেৰিয়ানা খাতত অবস্থিত এইটো